যেতিয়া কোনোবাই আনৰ বাবে কান্দে সিটো হ'ল আৱেগ। যেতিয়া কোনোৱে কোনোবাক কন্দুৱায় সিটো হ'ল প্ৰতাৰণা। আৰু যেতিয়া কোনোৱে কোনোবাক কন্দুৱাই নিজেও কান্দে এয়া হ'ল প্ৰকৃত ভালপোৱা। যাৰ ভালপোৱা যিমান গভীৰ তাৰ ভালপোৱাৰ প্ৰকাশ সিমানেই কম। ভালপোৱা হ'ল উপলব্ধি কৰা বিষয়, প্ৰকাশ কৰিবলৈ নহয়। যাৰ মনত মায়া বেছি তেওঁৰ জীৱনতে কষ্ট বেছি হয়। যাৰ সহ্য কৰা ক্ষমতা নাই সি আটাইতকৈ বেছি দুৰ্বল আৰু নিৰ্বোধ। যিয়ে তোমাক সহায় নকৰে তাৰ প্ৰতি কৃতজ্ঞ হোৱা ভাল, কাৰণ সি সহায় নকৰা বাবেহে নিজে নিজৰ কামবোৰ কৰিবলৈ শিকিব পৰা যায়। যিয়ে তোমাক আঘাত কৰিছে সেয়া পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা পোৱা শিক্ষা কেতিয়াও পাহৰি নাযাবা। নিজৰ বৰ্তমান অৱস্থাক লৈ সদায় দুখ অনুভৱ কৰা কেৱল মাত্ৰ শক্তিৰ অপচয় কৰাই নহয়, এইটো এটা চূড়ান্ত বেয়া অভ্যাস। আনক কোৱাতকে দুখবোৰ লুকুৱাই ৰখাই ভাল, কাৰণ আনৰ পৰা সান্তনা পোৱাৰ বাহিৰে সহায় পোৱাটো বহুত টান। নদী কেতিয়াও পিছফালে বৈ নাহে, একেদৰে অতীতলৈ উভতি নাচাই ভৱিষ্যতৰ দিশে লক্ষ্য কৰি আগলৈ আগুৱাই যোৱা উচিত। অতীত মানে হ'ল শিক্ষা, বৰ্তমান মানে হ'ল উপহাৰ, আৰু ভৱিষ্যত মানে হ'ল জীয়াই থকাৰ আশা প্ৰেৰণা। ভদ্ৰ ল'ৰাৰ বাবে কোনো ছোৱালীৰ মনত কেতিয়াও প্ৰেম জাগি নুঠে, যিটো জাগি উঠে সেয়া হ'ল সহানুভূতি। যদি একেলগে দুজনক ভাল পোৱা তেতিয়া দ্বিতীয়জনক বাছি ল'বা, কাৰণ যদি প্ৰথমজনক সঁচাকে ভাল পালেহেঁতেন তেন্তে দ্বিতীয়জনৰ প্ৰেমত নপৰিলেহেঁতেন। পৰিশ্ৰম চিৰিৰ দৰে আৰু ভাগ্য লিফ্টৰ দৰে। লিফ্ট যিকোনো সময়ত বন্ধ হ'ব পাৰে, কিন্তু চিৰিয়ে সদায় ওপৰলৈ লৈ গৈ থাকে।